বন্ধুবৰ্গ আজি আমি আলোচনা কৰিম বৰ্তমান সময়ত অসমৰ অৰ্থনীতিত এক নতুন সংযোজন বতা চৰাইৰ পালন আৰু বতা চৰাইৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে ভিডিঅ'টি আৰম্ভ কৰো মানে এটি অনুৰোধ মোৰ এই হেলদি অসম চেনেলটি সাবস্ক্ৰাইব কৰি লওক যাতে নিত্য নতুন এনে ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় আপডেটবোৰ আপোনালোকে পাই থাকে বতা চৰাইৰ জাত আৰু বৈশিষ্ট্য সমগ্ৰ বিশ্বত বৰ্তমানলৈকে 15ৰ পৰা 18টি মান বতা চৰাইৰ প্ৰজাতি চিনাক্ত কৰা হৈছে প্ৰজাতি ভেদে ইয়াৰ ৰং ওজন আকাৰ আৰু কণী পৰাৰ পৰিমাণো বেলেগ বেলেগ এই বতা চৰাইৰ গড় আয়ু 3 বছৰ প্ৰথম বছৰত কণী পৰাৰ পৰিমাণ বেছি কিন্তু দ্বিতীয় বছৰৰ পৰা এয়া অলপ কমি আহে এই চৰাইৰ ওজন 300ৰ পৰা 400 গ্ৰাম মানহে হয় মানে দেখাত তেনে সৰু আকৃতিৰ ইয়াৰ কণীবোৰো আকাৰত হাঁহ কুকুৰাৰ কণীতকৈ সৰু হয় ওজন প্ৰায় 10 গ্ৰাম মানহে হয় কণীৰ ওপৰৰ অংশ ফুটুকা ফুটুকি থাকে পিছে আন চৰাইৰ তুলনাত ইয়াৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা যথেষ্ট বেছি এতিয়া আহক ইয়াৰ পালন পদ্ধতিৰ বিষয়ে জানো হাঁহ কুকুৰা ইত্যাদি পক্ষীৰ তুলনাত ইয়াক ঘনকৈ ৰাখিলেও স্বাভাৱিকভাৱেই থাকে এহে কম ঠাইতে এই বতা চৰাই অধিক পালন কৰিব পৰা যায় ই বনৰীয়া হোৱা হেতুকে হজাত ৰখাটো বাঞ্ছনীয় নহলে কিন্তু ই উৰি যাব সাধাৰণতে লোহাৰ ফ্ৰেম বনাই এই চৰাই ৰখা হয় কিন্তু ইয়াতকৈও কম ইনভেষ্ট কৰিব বিচাৰিছে যদি বাঁহৰে হজা বনাই লওক খাদ্য হিচাপে আপুনি খুদি মল খলিহৈ মাকৈৰ গুড়ি সয়াবিনৰ গুড়ি অন্যান্য মাৰ্কেটত পোৱা খাদ্যবোৰ দিব পাৰে কণী এই বতা চৰাই বছৰত 270ৰ পৰা 280টালৈকে পাৰে জন্মৰ দিনৰ পৰা প্ৰায় 45 দিনৰ ভিতৰত এই চৰাই বিক্ৰীৰ যোগ্য হৈ উঠে লগতে 40ৰ পৰা 50 দিনৰ ভিতৰত বতা চৰাইয়ে কণী পৰাও আৰম্ভ কৰি দিয়ে বৰ্তমান বজাৰত ইয়াৰ কণীৰ মূল্য 10 টকা আৰু যদি চৰাই এটিৰ কথা কওঁ তেনে মূল্য 120 টকাৰ পৰা 150 টকা পৰ্যন্ত হৈ গৈ তেনে নিজেই হিচাপ লগাই চাওক চৰাইৰ পৰাও আপুনি উপাৰ্জন কৰিলে আৰু লগতে কণীৰ পৰাও ভাল এটি উপাৰ্জন মাহত কৰিলে আটাইতকৈ ইন্টাৰেষ্টিং কথা এইটোৱে যে এই চৰাইৰ কণী আপুনি উমনি দিয়াৰ পৰিৱৰ্তে ইনকুবেটৰৰ জৰিয়তেও একেবাৰে বহুত পোৱালি জগাব পাৰে এতিয়া আহোঁ বতা চৰাইৰ কণী আৰু মাংসৰ স্বাস্থ্য উপকাৰিতাৰ ওপৰত ইয়াৰ কণীত পোৱা যায় যথেষ্ট পৰিমাণে কেলৰি চৰ্বি আৰু প্ৰটিন ইয়াৰ মাংস আৰু কণীয়ে শিশু তথা মানৱ দেহৰ শাৰীৰিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বতা চৰাইৰ কণীত কলেজিন নামৰ এবিধ প্ৰটিন পোৱা যায় যিয়ে মানুহৰ ছাল সতেজ আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে চুলিৰ সৌন্দৰ্যও বৃদ্ধি কৰে ফলত বয়সৰ চাপে মানুহজনৰ ওপৰত দেখা দিব নোৱাৰে বতা চৰাইৰ কণীত যথেষ্ট পৰিমাণে ভিটামিন এ পোৱা যায় ফলত মানুহৰ চকু মানে দৃষ্টিশক্তিৰ বাবে ই এটি উৎকৃষ্ট আহাৰ ইয়াত থকা প্ৰটিন আৰু এমাইনো এচিডে মানুহৰ মগজুৰ চেলবোৰক প্ৰটেক্ট কৰে আৰু লগতে মৃত কোষবোৰক পুনৰ গঠনত সহায় কৰে ফলত মগজুৰ সক্ৰিয়তা বৃদ্ধি পায় ই ৰক্তহীনতা মানে এনিমিয়া দূৰ কৰে হেহে মহিলাসকলৰ বাবে ই বিশেষকৈ এটি উত্তম আহাৰ হাৰ্টৰ পেচেণ্টৰ বাবেও ই উত্তম কিয়নো ইয়াত থকা ভিটামিন এ হৃদৰোগবোৰৰ সম্ভাৱনীয়তা কমাই আনে ই মানুহৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰলত যথেষ্ট সহায় কৰে ডায়েবেটিছ ৰোগীৰ বাবে এই বতা চৰাইৰ কণী এক উত্তম আহাৰ কিয়নো ইয়াত থকা লিউচিন নামৰ এমাইনো এচিড বিধে ব্লাড চুগাৰৰ লেভেল সুস্থ হাৰত বৰ্তাই ৰাখে সৰ্বশেষত এয়া স্পষ্ট যে বতা চৰাইৰ মাংস আৰু কণী মানৱ দেহৰ বাবে এক উৎকৃষ্ট পুষ্টিকৰ খাদ্য আৰু লগতে এই চৰাই পালনৰ জৰিয়তে আৰ্থিকভাৱে সবল হোৱাৰ যথেষ্ট সম্ভাৱনীয়তা আছে কিয়নো আগৰ দিনবোৰত মানুহে ইয়াৰ গুণাগুণ নজনাৰ হেতুকে গুৰুত্ব কম দিছিল কিন্তু বৰ্তমান সময়ত ইয়াৰ মাংস আৰু কণীৰ বহুল প্ৰচাৰ ও ব্যৱহাৰ ইমানেই বাঢ়িছে যে অসমৰ বজাৰত ইয়াৰ চাহিদা অনুপাতে যোগান সীমিত হৈ পৰিছে গতিকে নৱপ্ৰজন্মই এই বতা চৰাইৰ বৈজ্ঞানিক ভিত্তিত পালন কৰি বছৰত লক্ষাধিক উপাৰ্জন কৰাৰ লগতে স্বাৱলম্বী যে হ'ব পাৰিব এইটো নিশ্চিত
তেনে বন্ধুবৰ্গ ভিডিঅ'টি কেনে পালে কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই হেল্ডি অসম চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যাতে নিত্য নতুন এনে ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় আপডেটবোৰ আপোনালোকে পাই থাকে। ধন্যবাদ।